পুনৰ অসম চৰকাৰৰ অন্তৰ্গত শিক্ষক নিযুক্তি এটা বিজ্ঞাপন প্ৰকাশ পাইছে। সকলোখিনি কথা আলোচনা কৰিম। কি বিজ্ঞাপন প্ৰকাশ পাইছে, কিমান পোষ্ট আছে আৰু কোনসকলে এপ্লাই কৰিব পাৰিব সেয়া আপোনালোকৰ সৈতে আলোচনা কৰিম। ভিডিঅ'টো লাইক কৰিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক যদিহে হোৱাটছএপ বা ফেচবুক গ্ৰুপ আছে। অসম চৰকাৰৰ অন্তৰ্গত এটা কাউন্সিলে, এটা অট'নমাছ কাউন্সিলৰ ফালৰ পৰা এটা শিক্ষকৰ বিজ্ঞাপন ওলাই আহিছে। কোনসকলে এপ্লাই কৰিব পাৰিব সেইসকলে আপোনালোকে কমেণ্ট কৰিব। এই স্বায়ত্তশাসিত যিখন এলেকা আছে এই এলেকাৰ ভিতৰত আপোনালোক পৰে নে নপৰে সেইটো কমেণ্ট কৰিব। কোনসকল আছে অৰ্থাৎ সেইটো জনাব আপোনালোকে। আৰু এই যিটো শিক্ষকৰ নটিফিকেশ্যন সম্পূৰ্ণ এটা অফিচিয়েল নটিফিকেশ্যন হয়। আপোনালোকক দেখাই দিছোঁ এইটো অফিচিয়েল নটিফিকেশ্যন হয়। যদিহে আপোনালোকক গোটেই কথাখিনি দেখাই দিওঁ তেতিয়াহ'লে দেখিবলৈ পাব যে ডিমা হাছাও এছিষ্টেণ্ট টিচাৰ ৰিক্ৰুইটমেণ্ট 2024 150 ভেকেঞ্চিজ। ইয়াত দেখিবলৈ পাব যে ডিমা হাছাও এছিষ্টেণ্ট টিচাৰ ৰিক্ৰুইটমেণ্ট 2024 এলিমেণ্টাৰী এডুকেশ্যন NC Hills Autonomous Council Haflong Dima Hasao has released an official employment notification for the recruitment of 150 vacancies for assistant teacher LP. Interested and eligible candidate may apply here on before 22 August 2024. ডিমা হাছাও এছিষ্টেণ্ট টিচাৰ ৰিক্ৰুইটমেণ্ট 2024 অভাৰভিউ এডভাৰ্টাইজমেণ্ট নংটো আপোনালোকে দেখিবলৈ পাব। আৰু এডভাৰ্টাইজমেণ্ট ডেটটো 12 আগষ্ট অৰ্থাৎ যোৱাকালি প্ৰকাশ পাইছে। ডিপাৰ্টমেণ্ট নেম এলিমেণ্টাৰী এডুকেশ্যন আৰু নেম অফ দ্য পোষ্ট এছিষ্টেণ্ট টিচাৰ, নং অফ দ্য ভেকেঞ্চি 150 আৰু জব লোকেশ্যন আপোনালোকৰ ডিমা হাছাওত হ'ব। সেইকাৰণে কৈছোঁ যে ডিমা হাছাওৰ পৰা যদি কোনোবাই চাই আছে আমাৰ ভিডিঅ'টো কমেণ্ট কৰিব। ডিমা হাছাও প্ৰাৰ্থীৰ কাৰণেহে কিন্তু এইটো বিজ্ঞাপন প্ৰকাশ পাইছে। বেলেগ প্ৰাৰ্থীয়ে মেবি এপ্লাই কৰিব নোৱাৰিব। আৰু ষ্টাৰ্টিং যিটো এপ্লিকেশ্যন সেইটো আৰু এই যিটো অফলাইনত হ'ব 13 আগষ্টৰ পৰা 22 আগষ্টলৈকে হ'ব আৰু অফলাইনত হ'ব। কোনো অনলাইন চিষ্টেম, অনলাইন পৰ্টেল নাই। ডিমা হাছাওৰ ফালৰ পৰা এইটো সম্পূৰ্ণ অফিচিয়েল নটিফিকেশ্যন আহিছে। পুনৰ দেখাই দিছোঁ এইটো অফিচিয়েল নটিফিকেশ্যনটো। কোনে এপ্লাই কৰিব পাৰিব সেইটো কমেণ্ট কৰি জনাব। আমি পুনৰ কৈছোঁ, ইয়াৰ আগৰ ভিডিঅ'টো আমি কৈছিলোঁ যে 19 তাৰিখৰ যিটো DW যিটো মেৰিট লিষ্টৰ কাৰণে যিটো পন্থা হাতত লোৱা হৈছে সেইটো ভালকৈ সুচাৰুৰূপে পালন কৰিবৰ কাৰণে আপোনালোকৰ সহযোগিতা লাগিব। পৰৱৰ্তী সময়ত ভিডিঅ' আহি আছে, আপোনালোকৰ বহুত কথা আলোচনা কৰিব আছে। সকলোখিনি কানেক্ট হৈ থাকিব। দিনটো যাতে ভালদৰে পাৰ হৈ যায় তাৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা হ'ব। বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হ'ব। কেনেকৈ কি কৰিব লাগিব সেয়া সকলো আলোচনা কৰিম নেক্সট ভিডিঅ'ত। সকলো কানেক্ট হৈ থাকিব। পুনৰ লগ পাম। ধন্যবাদ।